হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি মই আপোনালোকৰ বাবে আন এটি ভিডিঅ' আগবঢ়াব লৈছোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। প্ৰথমতে মই এই ধৰণে মিক্সিত জিৰা, দুটা জলকীয়া, পিঁয়াজ, বিলাহী আৰু সৰিয়হ এই ধৰণে পিচি লৈছোঁ। আৰু এইফালে আলু, পিঁয়াজ এনেধৰণে কাটি লৈছোঁ। আৰু এতিয়া মই এখন কেৰাহীত এনেকৈ মাছখিনি ৰঙা হোৱাকৈ ভাজি লৈছোঁ। আৰু এই ধৰণে আলুখিনিও এনেকৈ ৰঙা হোৱাকৈ ভাজি ল'ব লাগে। এনেকৈ ৰঙা হোৱালৈকে ভাজি থাকিব লাগে। এতিয়া এখন কেৰাহীত অলপমান তেল দি তাতে পাঁচফোৰণ দিয়া হৈছে আৰু জলকীয়া দিয়া হৈছে, শুকান জলকীয়া। পিঁয়াজ দিবও পাৰে, নিদিলেও হয়। যিহেতু পিঁয়াজ সেই যিখিনি পেষ্ট মই বনাই থৈছিলোঁ তাতে দিয়াই হৈছে, সেইবাবে পিঁয়াজটো নিদিলেও কোনো কথা নাই। এই ধৰণে এনেকৈ ভাজিব লাগিব। আৰু এতিয়া মই যিখিনি মিক্সিত পিচি থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ তেলতে। আৰু এনেকৈয়ে অলপ সময় ভাজি থাকিব লাগিব যেতিয়ালৈকে গোটেইখিনি ভালকৈ ভাজ খাই নাযায়। নহ'লে কেঁচা মানে এটা গোন্ধ আহিব, নহ'লে সেইবাবে অলপ সময় ভালকৈ ভাজি থাকিব লাগিব। এতিয়া ইয়াতে অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰি। এয়া হালধি পাউডাৰ দিলোঁ। ভালকৈ আকৌ লৰাই লৈছোঁ এয়া। এতিয়া ইয়াতে ধনিয়া পাউডাৰ দিছোঁ। অকণমান পানী দি দিছোঁ, নহ'লে তলফালৰ পৰা কেৰাহী জ্বলি যাব পাৰে, সেইবাবে অকণমান পানী দি এতিয়া আকৌ লৰাইছোঁ। এতিয়া ইয়াতে অকণমান জলকীয়া গুড়া দিছোঁ। এতিয়া ভালকৈ আকৌ লৰাই আছোঁ। এনেকৈ লৰাই থাকিব লাগে অলপ সময়।